हेलो एवरीवन नमस्कार आपनालोक सकलोके नयनजुलिया ट्रेवल एंड कुकिंग चेनेलटोले स्वागतम जनाइছো এটা নতুন ভিডিও হইতে আৰু এতিয়া আজি মই আহিছো পথাৰলে ধান কাটিবলৈ আহিছো পথাৰলে ভাবিলো ভিডিও এটা বনাই থাও পথাৰলে আহা আশা কৰো আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পাব আৰু হেখৰলৈকে চাব আৰু এফালে বৌয়ে কটা আৰম্ভ কৰি দিলে ফলে চাই দিয়া ঠিক আছে তেন্তে এতিয়া ময়ো কাটি লওঁ তাৰ পাছত আকৌ চাহ খাওঁতে টেঙা খাওঁতে মাজে মাজে লগ পাই থাকিম আপোনালোকক Kopo fuloyaniku, kopo fuloyaniku, yani matiau. এফালে বৰমাহঁতে বিহু নাম গাই গাই পুৰা ধান কাটিবলৈ লাগি গৈছে বিহু নাম গোৱা শুনি মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ বুলি আপোনালোকে নাভাবিব আকৌ মই ধান নাই কটা বুলি মই ধান কটাৰ মাজে মাজে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু স্মৃতিৰ কাৰণে লগতে আপোনালোককো দেখাবৰ বাবে আৰু এনেকুৱা পৰিৱেশ প্ৰায় আজিৰ দিনত নাইকিয়া হৈ গৈছে মানে মানুহে ইমান ফূৰ্তিৰে অলপ ধান কাটি ললোঁ ধান কাটি এতিয়া বহি গৈছোঁ আমি চাহ খাবলৈ আৰু চাহ খাবলৈ এয়া লৈছোঁ গুড় বিস্কিট চানা আৰু এফালে এগৰাকী চাহ বাকিলে আৰু এয়া হৈছে বৰমা ওচৰৰ এইফালে চাই দিয়ক আকৌ বৰমা আৰু এইফালে মা ঠিক আছে তেনে চাহটো খাই লওঁ এতিয়া তাৰপিছত আকৌ লগ পাই আছোঁ মজা নে চাহ খাই মেলি উঠিলোঁ আৰু এতিয়া এয়া ধুনীয়াকৈ তামোল এখন মুখত ভৰাই লওঁ খাই লওঁ আৰু তাৰপাছত ধান কাটি লওঁ আৰু তাৰপিছত আৰু টেঙা খাব আছে আপোনালোককো দেখামেই টেঙা খোৱাওঁ এতিয়া ধান অলপ কাটি লওঁ তেনে চাহ খাই জোচটো গোটাই লৈ এতিয়া মানে বৰমাহঁতে পূৰা নাচি নাচি ধান কাটিবলৈ লাগি গৈছে আৰু এফালে এইফালে ব্যস্ততাপূৰ্ণ আঘোণৰ পথাৰত তাইহঁতে ধুনীয়াকৈ ধান নি আছে চাওক বিৰিয়াডালত ধানৰ ডাঙৰিসমূহ ধুনীয়াকৈ সুমুৱাই তেওঁলোকে নি আছে চাওক অলপ ধান কাটি ল'লোঁ আৰু এতিয়া আহিছোঁ টেঙা খাবলৈ টেঙা খাই লওঁ তাৰপিছত আকৌ কাটিমগৈ এইফালে বৌৱে ধুনীয়াকৈ তম্বুখন তৰি লৈ এয়া টেঙা কটা আৰম্ভ কৰিয়ে দিছে এয়া ময়ো টেঙা গুচাই আছোঁ ধুনীয়াকৈ ৰাবাব টেঙাটো গুচাই আছোঁ এতিয়া টেঙাটো গুচাওঁতে এয়া চাওক ধুনীয়াকৈ এডাল মালা নিচিনা বনি গৈছে আপোনালোকে সৰুতে কোনে কোনে আমনি কৰিছিলে বাৰু পথাৰত মাক গৈ পেলাই মালা বনাই দিবলৈ মই কিন্তু আমনি কৰিছিলোঁ আজি মোৰ মনত পৰি গৈছে মানে আৰু এফালে বৌয়ে ধুনীয়াকৈ টেঙাটো কচি দিছে চাওক ওলাইছে নে চাওক খাই লওঁ তেনে এতিয়া এইফালে এয়া মায়ে এতিয়া পেপা বজাবলৈ ওলাইছে
পেপা বনাই আছে। আগতে সৰুতে আমাক মাহঁতে বনাই দিয়ে নহয়। তুমি বজাইছিলা না সৰুতে? এতিয়া শাহুমাই বনাই দিয়ে পেপাটো মই পূৰা বজাই আছোঁ। মানে বহুত ভাল লাগিছে আৰু মানে সৰু কথাবোৰ মনত পৰি গৈছে। সৰুতে আগতে মায়ে বনাই দিছিলে মোক। টেঙা খাই মেলি এতিয়া উঠি আহিছোঁ ধান কাটিবলৈ। আৰু এইফালে এয়া বৰমাহঁতেতো পূৰা কটাত লাগিয়ে আছে আৰু। আৰু সকলোৱে এইফালে এবাৰ চাই পেলাই হাঁহি দিয়া। পথাৰখন পূৰা খালী হৈ পৰিলে। সকলো মানুহে ধান কাটি প্ৰায় শেষেই কৰিলে আৰু পথাৰ পূৰা খালী হৈ গ'ল। আৰু আমাৰো অকণমান কাটিবলৈ আছেগৈ আৰু। এয়া আমি এতিয়া ভাত খাবলৈ বহি গৈছোঁ। এয়া ভাত লৈ আহিছে আৰু এইফালে আনিছে, এইখিনি কি হয়? মটৰ ঘুগুনি, বুট, মটৰ, আলু চব মিক্স আছে। আৰু এয়া আছে মাংস, এয়া নিমখ জলকীয়া, আৰু এইফালে ধুনীয়াকৈ কলপাত লৈ আহিছে। একদম মানে এতিয়া আমি মজা আছে খাই লওঁ আৰু কলপাতত। এয়া আমাৰ থালি ৰেডি হৈ গ'ল, পথাৰৰ থালি। এয়া আলু মাংস আৰু এইফালে বুট মটৰ আলু ভাত। সকলোৱে খাবলৈ বহি লৈছে। বৰমা ফালে মা বৰমাহঁত আৰু এইফালে এইগৰাকী এইফালে দেখিছেনে ডাঙৰ গামলা এটাত লৈ লৈছে। গামলা নহয়, হটকেছ, ডাঙৰ হটকেছ এটাত লৈ লৈছে। একদম মানে পূৰা খাইছে আৰু তাই। আৰু এতিয়া এয়া মোৰ থালি, ময়ো বহি লওঁ খাই লওঁ আৰু এয়া এতিয়া ময়ো খাবলৈ বহি গ'লোঁ। এয়া মাংস পিচ প্ৰথমে খাই লওঁ। মজা নহয় বেলেগ। কেনেকুৱা লাগিছে পথাৰত ভাত খাই? কেনেকুৱা লাগিছে কৈ দিয়ক। ভাল লাগিছে, মজা লাগিছে। কলপাতত ভাত খোৱাৰ মজাই বেলেগ পথাৰত। খাই লওঁ তেনে পটাপট এতিয়া। আৰু এইফালে ককাইহঁতে পূৰা ধান আনি আছে। আৰু এতিয়া আমি টালি টোপোলা লৈ মেলি ঘৰমুৱা হৈছোঁ আৰু। আজি পথাৰলৈ আহি বহুত ভাল লাগিলে। মানে মা বৌ বৰমাহঁতৰ লগ লাগি মানে আমি সকলোৱে মিলি বহুত বেছি ফূৰ্তি কৰিলোঁ, লগতে ধানো কাটিলোঁ। আজি দিনটো সঁচাই বহুত বেছি ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব। আৰু লগতে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।